নমস্কাৰ বন্ধুসকল, ইনফো ইন আছামিজ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ই-ডিষ্ট্ৰিক্ট আছামত কেনেকৈ একাউণ্ট খুলিব তাৰ বিষয়ে আলোচনা কৰা হওক। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে ফোনত থকা গুগল ফ'ল্ডাৰত গৈ ক্ৰমি ব্ৰাউজাৰ বা অন্য যিকোনো ৱেব ব্ৰাউজাৰ খুলি ল'ব। এতিয়া চাৰ্চ বাৰত ই-ডিষ্ট্ৰিক্ট আছাম বুলি লিখি চাৰ্চ কৰিব। ই-ডিষ্ট্ৰিক্ট আছামৰ ৱেবছাইটটো হ'ল অনলাইন e-district.mtron.in। এই ৱেবছাইটটো আপোনালোকে টাইপ কৰিও অনলাইন ই-ডিষ্ট্ৰিক্টৰ পৰ্টেলত যাব পাৰিব। ৱেবছাইটটো ট'কে কৰাৰ লগে লগে আপোনালোকে এখন ডেছবৰ্ড দেখা পাব এনেধৰণৰ। এতিয়া প্লিজ ক্ৰিয়েট একাউণ্ট ইন ষ্টেট পৰ্টেল ফৰ ই-ডিষ্ট্ৰিক্ট চিটিজেন ৰেজিষ্ট্ৰেশ্যন তাত অ'কে কৰিব। এতিয়া এই ফৰ্মখনত দেখুওৱাৰ দৰে ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম, স্ক্ৰীন নেম, ইমেইল এড্ৰেছ, ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ সকলোখিনি দিয়াৰ পিছত টেক্সট ভেৰিফিকেশ্যন নম্বৰটো মাৰি তলত ছেভ অপশ্যনটোত অ'কে কৰিব। ছেভ অপশ্যনত অ'কে কৰাৰ পিছত আপুনি এনেকুৱা এটা মেছেজ দেখা পাব, থেংক ইউ ফৰ ক্ৰিয়েটিং এন একাউণ্ট, ইয়ৰ পাছৱৰ্ড হেজ বিন চেণ্ড টু ইয়ৰ মেইল আইডি। এতিয়া আপুনি আপোনাৰ গুগল ফ'ল্ডাৰত গৈ জিমেইলত যাব। জিমেইলত সাধাৰণতে ই-ডিষ্ট্ৰিক্ট আছামৰ মেছেজবোৰ সদায় জাংক বা স্পাম ফ'ল্ডাৰতে যায়, সেয়েহে আপুনি স্পাম বা জাংক ফ'ল্ডাৰ চেক কৰিব। জাংক বা স্পাম মেইল বক্সত আপুনি চেক কৰিলে দেখিব তাতে ই-ডিষ্ট্ৰিক্ট আছামৰ এটা মেছেজ যাব। মেছেজটোত অ'কে কৰিলে আপুনি তাত এটা পাছৱৰ্ড আৰু লিংক দিয়া থাকে। এতিয়া আপুনি পাছৱৰ্ডটো কপি কৰিব। পাছৱৰ্ডটো কপি কৰি পুনৰ ৱেব ব্ৰাউজাৰত গৈ ই-ডিষ্ট্ৰিক্ট আছামৰ ৱেব পেজত ইমেইল এড্ৰেছ আৰু পাছৱৰ্ডটো মাৰি চাইন ইনত অ'কে কৰিব। চাইন ইনত অ'কে কৰাৰ পাছত এনেকুৱা এখন স্ক্ৰীন দেখিবলৈ পাব, য'ত আপুনি এটা নতুন পাছৱৰ্ড দিব লাগিব আৰু এণ্টাৰ এগেইনত আকৌ পাছৱৰ্ডটো টাইপ কৰি ছেভত অ'কে কৰিব। ইয়াৰ পিছত আপুনি চিকিউৰিটি কুৱেশ্যনটো ছিলেক্ট কৰিব লাগিব আৰু নিজৰ পচন্দৰ চিকিউৰিটি কুৱেশ্যনটো বাছি লৈ এনচাৰত উত্তৰটো লিখি ছেভ কৰিব। এতিয়া আপুনি এখন এনেকুৱা ডেছবৰ্ড দেখা পাব আৰু ইয়াৰ এই গভৰ্ণমেণ্ট ছাৰ্ভিচত অ'কে কৰিব। ইমেইল এড্ৰেছত আপোনাৰ ইমেইল আৰু ইউজাৰ নেমটো টাইপ কৰি লগ ইন কৰিব। লগ ইন কৰাৰ পাছত আপুনি এনেকুৱা এটা ৱেব পেজ দেখা পাব আৰু এই ৱেব পেজটোতেই বিভিন্ন চাৰ্টিফিকেটৰ বাবে আবেদন পত্ৰ পূৰণ কৰিবলগীয়া এই ফৰ্মসমূহ পাব। আৰু আপুনি আবেদন কৰিবলগীয়া প্ৰমাণপত্ৰ বা চাৰ্টিফিকেটৰ বাবে চাৰ্চ এই ফৰ্ম বাই টাইটেলত অ'কে কৰি আবেদন পত্ৰখন বাছি লৈ গোট অ'কে কৰিব। গোট অ'কে কৰাৰ পিছত আপুনি এই অনলাইন দেখিব। অ'কে কৰিলে আপুনি ইয়াত দেখিব ছাবমিট অনলাইন। এই ছাবমিট অনলাইনত অ'কে কৰিলে আপুনি ফৰ্মখন দেখা পাব। ফৰ্মখনত আপুনি বিচৰা সকলোখিনি তথ্য আৰু ডকুমেণ্ট আপলোড কৰাৰ পিছত আপুনি একেবাৰে তলত থকা ছাবমিট বটনটোত অ'কে কৰিব। ছাবমিট বটনত অ'কে কৰিলে আপুনি বিভিন্ন পে'মেণ্ট গেটৱে অপশ্যনসমূহ দেখা পাব আৰু আপুনি ইয়াৰ মাজৰ পৰা যিকোনো এটা পে'মেণ্ট গেটৱে অপশ্যন বাছি লৈ পে'মেণ্ট কৰি বিভিন্ন চাৰ্টিফিকেটৰ বাবে এপ্লাই কৰিব পাৰিব মাত্ৰ 30 টকাতে। ধন্যবাদ।